নমস্কাৰ বন্ধু-বান্ধৱীসকল ঘৰখনৰ বাগিচা বা বেলকনি সজাবৰ কাৰণে আমি বিভিন্ন ধৰণৰ ফুলপুলি ৰোপণ কৰোঁ তাৰে কিছুমান বৰ ধুনীয়াকৈ ফুলে আৰু কিছুমান পাতৰ পৰাই সৌন্দৰ্য পোৱা যায় আৰু বাগিচাখন শুৱনি কৰি তোলে তেনে এবিধ পাতৰ পৰা ধুনীয়া হৈ থকা গছজোপা হ'ল এইজোপা Syngonium ইয়াৰ পাতবোৰ বৰ ধুনীয়া দেখিবলৈ এইজোপা পিংক কালাৰৰ Syngonium হয় আৰু এইজোপা ইনডোৰ প্লান্ট হয় এইজোপাৰ গ্ৰীণ কালাৰো এটা পোৱা যায় আৰু ইয়াৰ কেইবাটাও ভেৰাইটি পোৱা যায় যেনেকৈ পাতবোৰ সৰু পায় কিছুমান দীঘলীয়া পাত পায় কিছুমান থপকা আৰু এইজোপা গ্ৰীণ কালাৰ হয় মই ইনডোৰ প্লান্ট হিচাপে ইয়াত বেলকনিতে ৰাখিছোঁ এই গছজোপাত বেছিকৈ ৰ'দ পাব নালাগে অকমান পোহৰ পৰা ঠাইত থ'ব লাগে আৰু এই গছজোপাই বহুত ভাল পায় নাইট্ৰজেন যদি নাইট্ৰজেন ভালকৈ দিয়া হয় তেতিয়া পাতবোৰ বৰ ধুনীয়াকৈ ৰং দিয়ে কালাৰটো বেছি ভাল হয় বিশেষকৈ নাইট্ৰজেন দিবৰ সময়ত আপোনালোকে কেমিকেল নাইট্ৰজেনটো কেতিয়াও ব্যৱহাৰ নকৰিব বজাৰৰ পৰা আনাটো পাতটো তেতিয়া মৰি যোৱাৰ চান্স থাকে বা ৰঙা পৰি যায় যদি পাৰে ঘৰতে কম্পোষ্ট বনাব যিবোৰ গোবৰৰ পৰা কম্পোষ্ট পায় নহ'লে ভাৰ্মি কম্পোষ্ট বা কেঁচু সাৰ দিলেও হয় তাত প্ৰচুৰ পৰিমাণে নাইট্ৰজেন থাকে ইয়াত মই নাইট্ৰজেন দিয়াৰ কাৰণে নাইট্ৰজেন যিখিনি মই ঘৰত কম্পোষ্ট বনাওঁ সেইখিনি দিয়াৰ কাৰণে বৰ ধুনীয়া হৈছে কেনেকৈ কেঁচু সাৰ বনাব লাগে মই এটা ভিডিঅ' আপোনালোকক দেখুৱাম মই ইতিমধ্যে মোৰ কেঁচু সাৰ বনোৱাও আছে এই গছটো কেনেকৈ কাটিং কৰি পুলি উলিয়াই তাৰে মই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকে শেষলৈকে চাই যাব ইয়াৰ লতা জাতীয় গছ হয় এজোপা লতা নহ'বৰ কাৰণে আমি ইয়াৰ ডালবিলাক কাটি দিব লাগে তেতিয়া লতা নহয় ইয়াৰ ডালবোৰ দেখিছে এই ডালবোৰ কাটি পেলাই নতুনকৈ পুলি উলিয়াব পাৰি এইবোৰ ইয়াৰ পৰা নতুনকৈ পুলি উলিয়াব পাৰি আৰু কাটি দিলে কেতিয়াও লতা নহয় ধুনীয়া হৈ জোপোহা হৈ যাব আৰু এইকেইটা ৰুবৰ কাৰণে মই এতিয়া কাটি লওঁ এই নটটোৱে মাজতে কাটি দিছোঁ ৰোৱাৰ আগতে যিটো আগ সাইড আগৰ অংশখিনিত অকমান ফাংগিচাইড লগাই দিছোঁ যাতে গছৰ ডালটো গেলি নাযায় বা পচি নাযায় আৰু যিখিনি গুৰি অংশ তাত মই ৰুট হৰমন অকমান লগাই দিছোঁ তেতিয়া অতি সোনকালে শিপাবিলাক ওলাব আৰু পুলি ওলাব তাৰ পৰা নতুনকৈ এইকেইটা গোটেইকেইটা মই তেনেকৈ কৰি ল'ম আৰু পট এটাতে বালি লৈছোঁ বালিখিনি অকণমান হল কৰি লৈছোঁ ইয়াতে মই ডালকেইটা ৰোপণ কৰি দিম এয়া যিটো নট আছে নটটো ওপৰলৈ মুখ কৰি পেলাই ৰুব লাগে তেতিয়া পুলিটো তাৰ পৰাই ওলাব এয়া এইদৰে ৰুব লাগে আৰু এইদৰে 1 মাহৰ পাছত পুলি ওলালে মোৰ আৰু নতুনকৈ এতিয়া ৰিপৰ্টিং কৰি দিম ভিডিঅ' চোৱাৰ বাবে বহুবাৰ ধন্যবাদ থাকিলে আপোনালোকলৈ আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব পুনৰ আপোনালোকে এইদৰে মোৰ ভিডিঅ' চাবলৈ পাব মই সদায় আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' দি যাম আৰু পুনৰবাৰ আপোনালোকক ধন্যবাদ জনালোঁ আজিলৈ আহোঁ